নমস্কাৰ বন্ধুসকল, মই বিকিয়ে আপোনালোকক ইণ্টেলিজেণ্ট আছাম এই সাঁথৰৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ যোৱাবাৰৰ সাঁথৰ আছিল যে চুইচা চুইচা চুইচালে পইচা। এই সাঁথৰটোৰ উত্তৰ হৈছে কেৰেলোৱা। বন্ধুসকল, আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম সাঁথৰটো হৈছে জলত জন্ম স্থলত বাস, মাকে চুলেই সৰ্বনাশ। আপোনালোকে যদি উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব। বন্ধুসকল, উত্তৰটো হৈছে নিমখ। সাঁথৰটো শুনি আপোনালোকৰ নিশ্চয় মজা লাগিছে, নহয় জানো? বন্ধুসকল, দ্বিতীয় সাঁথৰটো হৈছে ছালখন বগা, পেটটো হ'লে ক'লা, এইটো কি মোহনভোগ খাবলৈ দিলা। বন্ধুসকল, নহয়নে বাৰু আচৰিত সাঁথৰ? বন্ধুসকল, উত্তৰটো হৈছে তিল পিঠা। বন্ধুসকল, ৩ নম্বৰ সাঁথৰটো হৈছে উপজিল দমৰা নেজডাল লৈ, ডাঙৰ হ'ল দমৰা নেজডাল থৈ। বন্ধুসকল, উত্তৰটো হৈছে ভেকুলী। ৪ নম্বৰৰ সাঁথৰটো হৈছে জুনুক জুনুক কৰে জুনুকা নহয়, মাছ ধৰি আনে মানুহ নহয়। বন্ধুসকল, উত্তৰটো হৈছে জাল। বন্ধুসকল, ৫ নম্বৰ সাঁথৰটো হৈছে চকুৰে পুত্ৰ জন্মে, নৰে মাংস পেলাই ৰক্ত ভুঞ্জে। নহয়নে বাৰু আচৰিত সাঁথৰ? বন্ধুসকল, উত্তৰটো হৈছে কুঁহিয়াৰ। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও মই আপোনালোকলৈ এটা সাঁথৰ আগবঢ়ালোঁ। আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব। এই সাঁথৰটোৰ উত্তৰ মই অহা ভিডিঅ'ত জনাম। বন্ধুসকল, প্ৰশ্নটো হৈছে ৰজাঘৰৰ সেউজী গাই এক পিয়ন দি মৰি যায়। আপোনালোকে এই সাঁথৰটোৰ উত্তৰ কমেণ্টত জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব।